নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মানে মোৰ প্ৰিয় ভাই ভণ্টিসকল। মোৰো বেছি বয়স নহয়, প্ৰায় 19-20 বছৰ। আজি আমি কি কৰিম হয়তো থাম্বনেইল দেখা পাই গম পাইছাই তোমালোকে। আৰু মোৰ বহুত অফলাইন ষ্টুডেণ্টো আছে, মই গোটেই সেইবিলাককে মোৰ এই চেনেলটোলৈ প্ৰথম ভিডিঅ'ত ৱেলকাম জনাইছোঁ। আমি যি শিকাটো নহয়, মানে শিকাটো হৈ গৈছে। এতিয়া বৰ্তমান আমি যি মেথছ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম 1ৰ পৰা 8ৰ ভিতৰত। ঠিকে আছে, আমি এতিয়া প্ৰথম লেচন আমাৰ কি আছে? প্ৰথম লেচন আছে আমাৰ বাস্তৱ সংখ্যা। আমি আৰম্ভ কৰি দিওঁ, যিহেতু আমাৰ তাত টাইম নাই বেছি। 21 তাৰিখে এক্সাম আৰু আজিতো 17 তাৰিখ চলি আছে। প্ৰথম আমি কি আছে আৰম্ভ কৰিম? বাস্তৱ সংখ্যা। হেডলাইনটো দি দিলোঁ প্ৰথমতে, তোমালোকক দেখি দিয়ক আৰু কিতাপখন লগত ৰাখা। মই পেজ নম্বৰ এটা কৈ দিম, তাৰ পৰা ওলাই চিন দিব পাৰোঁ। পেজ নম্বৰ 27, তাত এটা আছে উপপাদ্য 1.1। এইটো কেনেকুৱা টাইপৰ ইম্পৰ্টেণ্ট? এইটো MCQৰ কাৰণে ইম্পৰ্টেণ্ট। কেনেকৈ? মানে আমাৰ এটা আছিল যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি আমাৰ এটা মানে আছিল। কি আছিল? আমাৰ এটা ফৰ্মুলা আছিল যে A = BQ + R। আৰু ইয়াতে এটা কণ্ডিশ্যন আছিল, ইয়াতে এটা চৰ্তো আছিল যে আৰটো কি হ'ব লাগিব? আৰটো সদায় 0ৰ সমান বা 0ত চাই ডাঙৰ হ'ব লাগিব, কিন্তু বিত চাই সদায় সৰু। এই কণ্ডিশ্যনটোৰ ওপৰত MCQ হয়। কেনেকৈ MCQ হয়? তোমাক দি দিব যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো দিয়াই আছে A = BQ + R। তুমি তাৰে আৰৰ কণ্ডিশ্যনটো কি হ'ব? অপশ্যন 1ত দিয়া থাকিব 0 R ≤ B। 2 নম্বৰ দিয়া থাকিব 0 R B। 3 0 R ≤ B। আৰু নেক্সট 4 দিয়া থাকিব 0 R ≤ B। আমি জানো অপশ্যন 1টো হ'ব, ইয়াতে আমি 1 নম্বৰ পাই যাম। বহুত ইম্পৰ্টেণ্ট আৰু চিম্পল, বহুত চিম্পল। অনলি আমি এই কণ্ডিশ্যনটো জানিব লাগিব। আৰু এই কণ্ডিশ্যনটো আমাৰ বহুতে মেথছৰ ক্ষেত্ৰতো এপ্লিকেবল হয়, যিকেইটা মেথছ আমাৰ অনুশীলনীত আছে। এতিয়া আমি একো নাই, চিম্পলি আমি ওলটাই দিওঁ। ওলটাই দিয়াৰ পিছত এই 30 নম্বৰ পেজত, পেজ নম্বৰ 30, বৰ্ডটো বেয়া হৈ গৈছে, মানে নতুন মাৰ্কৰ না, সেইকাৰণে একো নাই। পেজ নম্বৰ 30 নম্বৰ পেজত উদাহৰণ 2 তোমালোকে চিন দি লওঁ। কেনেকৈ কৰিব লাগে মইতো এতিয়া নিশিকাওঁ আৰু শিকোৱা টাইমো নাই। যদি এইবিলাক শিকাব লাগে এতিয়া বহুত বেছি টাইম গুচি যাব। উদাহৰণ 2টোত আছে যে দেখুৱাব লাগে যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2QR আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যাই 2Q + 1R। 2Q আৰু 2Q + 1R। মানে এইটো গণিত কেনেকৈ কৰিব লাগে মই অলপমান আভাস দি যাওঁ। A = BQ + R যে আছিল, চেম এইটোলৈ আমি চিম্প্লিফাই কৰিব লাগে। চাপ'জ আমি ধৰি ল'লোঁ, ধৰা হ'ল A = 2Q আৰু এটা হ'ল A = 2Q + R। যদি আমি 1 আমি এনেকৈ যদি ধৰোঁ, তেতিয়াহ'লে বিৰ ভেলুটো আমি কিমান পাই যাম? বিৰ ভেলুটো আমি 2 পাই যাম। বিৰ ভেলু 2। আৰু আমি এটা কণ্ডিশ্যন জানো যে আৰটো 0ত চাই সদায় সৰু বা 0ৰ সমান, নহয়তো বিত চাই সৰু হ'ব লাগিব আৰটো। ঠিকে আছে, 0ত চাই 0ৰ সমান, নহয়তো 0ত চাই ডাঙৰ, কিন্তু বিত চাই সদায় সৰু। বিৰ ভেলু 2। 2ত চাই সৰু কি হ'ব পাৰে? 1 হ'ব পাৰে, বাছ 1 হ'ব পাৰে। আৰু লগতে আৰু কি হ'ব পাৰে? 0টোতো হ'ব পাৰে না, 0টোতো ইকুৱেল আছে, 1 আৰু 0 হ'ব পাৰে। বাছ এনেকৈ আমি আৰৰ ভেলু ওলোৱাৰ লগে লগে নেক্সট একেদৰে আমি A = যিটো BQ + R আছিল, যদি আমি B = 0 ধৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? A = 0Q। ঠিক আছে, A = নহয়, ইয়াতে আমি বিৰ ভেলু 0 কিয় ধৰিম? আৰৰ ভেলু আৰৰ ভেলু যদি 0 হয়, তেতিয়াহ'লে A = 2Q + 0 = 2Q + 2Q হ'ব। এই 2Q মানে কিউৰ লগত যিকোনো এটা 2 পূৰণ হৈছে। পৃথিৱীৰ যিকোনো সংখ্যা নহওক, তাৰ লগত যদি 2 মাল্টিপ্লাই থাকে, তাক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰিম না। ঠিক আছে, এইটো যুগ্ম সংখ্যা। মইতো ৰাফলি লিখি দিছোঁ দেই, প্ৰথম কুৱেশ্যন কাৰণে এনেই অলপমান বুজাই দিছোঁ। এইবিলাক বুজাবা একদমেই মানে টাইমো নাই, তোমালোকে নিজে চাই ল'বা, কিতাপত আছে ধুনীয়াকৈ পেজ নম্বৰ 30 দিয়াই আছে। আৰু ঠিক আছে, আমি নেক্সট আৰু কি পাম? যে ইয়াতে পাম R = 1ৰ কাৰণে, R = 1ৰ কাৰণে B = 2Q + 1 হৈ যাব। 2টো ক'ৰ পৰা আহিল? 2টো আহিল ইয়াৰ পৰা, আমি যিহেতু ধৰিছিলোঁ ইয়াতে 2। ঠিকে আছে, নেক্সট আমাৰ এইটো হৈ গ'ল। মানে এইটো ইম্পৰ্টেণ্ট বুলি ক'লোঁ, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আহে, এনেকুৱা কুৱেশ্যন আহে মেট্ৰিকত।
নেক্সট কি আছে নেক্সট মই আৰু ইম্পৰ্টেণ্ট এটা দি দিওঁ মানে 31 নম্বৰ পেজ এক্সাৰসাইজ অনুশীলনী 1.1 একৰ গোটেইকেইটা মানে ইয়াৰ পৰা এটা কুৱেশ্যন পাবাই 2 মাৰ্ক বা 3 মাৰ্কৰ একৰ এটা কুৱেশ্যন পাবাই কেনেকৈ যে কলম বিধি ইউজ কৰি কেনে কৰিব লাগে যেনে মই প্ৰথম কুৱেশ্যনটো অলপ ডিসকাস কৰি দিওঁ 135 আৰু 225 একদম প্ৰথম ৰুলটো আমাৰ কি আছিল যে কোনটো ডাঙৰ সংখ্যা আমি এইটো চাব লাগে নেক্সট টাইম আমি গ্ৰেটাৰ দেন চিন দি 135 জিটো লিখবা লাগে আৰু আমি ইয়াক কেনেকৈ উপস্থাপন কৰিব লাগিব a = bq + r এর জায়গা কোনটো জানা a ঠাইত কি আহিব 225 টো আহিব মানে ইয়াৰে ডাঙৰটো a ঠাইত আহিব আৰু b ঠাইত আহিব 135 আচ্ছা b ঠাইত 135 আর লগে লগে 135 হলো কি পূরণ কৰি কেনে কি যোগ কৰিব লাগিব যাতে 225 হ'ব একদম ইজি 225 ক ডিভাইড কৰি দিয়া 135 এ 1 বাৰ 135 ইয়াক আমি 0 আর 12 ক ডিভাইড কৰি 90 হ'ল মানে কি মান হ'ল ইয়ালো যদি মই 1 ইনটু কৰি 90 কৰো হৈ গ'ল এটো আমাৰ হ'ল স্টেপ 1 প্ৰথম স্টেপ নেক্সট দ্বিতীয় স্টেপ কি হ'ব 135 টো আমাৰ ইয়াত আহিব 135 আৰু ইয়াত 19 মাল্টিপ্লাই সামথিং এটো আমাৰ 1 হ'ব প্লাস 45 সেমা কাদৰে আৰু 92 আহি এবাৰ 45 আহি ইনটু 2 প্লাস 0 মানে আমাৰ মেইন টাৰ্গেট হ'ল এই 0 মানে r ৰ ভ্যালুটো 0 ওলাব লাগে 0 ওলাৰ পিছত যেটো b ৰ ভ্যালু ৰৈ যায় b ৰ ভ্যালু যেটো 45 ৰৈ গ'ল হেতু আমাৰ নিৰ্ণয় গখাও বাস এটো ম্যাচ কৰাৰ কাৰণে আমি 2 মাৰ্ক বা 3 মাৰ্ক পাম একদম ইজি হৈ গ'ল তাহত নেক্সট কি কৰিম 1.1 ৰ গোটে মানে একৰ গোটেইকেইটা আমি চাব লাগিব তার পিছত 2 নম্বৰটো আছে 1.1 ৰ 2 টো সেম একে 2 নম্বৰটো উদাহৰণ যেটো আমাৰ 2 আছিল 30 নম্বৰ পেজত সেম একে বাকি ইয়াত আকৌ হেনেকো ইম্পৰ্টেন্ট নাই বাৰু তথাপি তোমালোকে তিনিটো চাই থব পাৰা 1.1 ৰ একৰ গোটেইকেইটা 2 টো আৰু 3 টো এখানি আহে ইয়াৰ পৰা তাহত আমি নেক্সট পেজ উলটা দিলো অলপ উলটাৰ পিছত আমি এটা ইম্পৰ্টেন্ট কনসেপ্ট পাও যেটোৰ ওপৰত MCQ হয় মানে হাফ ইয়াৰলি এক্সামত কামৰূপ ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামত এটো MCQ আহিছে কেনেকুৱা যিকোনো দুটা অখণ্ড সংখ্যা সাপোজ a আৰু b বুলি ভাবিলো আমি a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা নেক্সট কি আছে a আৰু b ৰ ক্ষেত্ৰত গখাও যেটো ইয়াৰ গখাও থাকে গখাও a, b আৰু ইয়াক জন্ম পূৰণ কৰি দিও লসাগু a, b মানে a, b ৰ গখাও পূৰণ লসাগু a, b ৰ সমান সংখ্যাৰ ভিতৰত পূৰণফল হয় a into b মানে কি সংখ্যা দুটাৰ পূৰণফল এটো MCQ কেনেকৈ আহে যে দিয়া থাকব যে দুটা খণ্ড সংখ্যা ধৰা হল m, m টোৰ গসাগু m, n পূৰণ লসাগু m, n সমান কি হ'ব পাৰে অপচনত থাকব 1 নম্বৰ m plus n অপচন 2 থাকব পাৰে m minus n অপচন 3 থাকব পাৰে m into n আৰু অপচন 4 থাকব পাৰে m হৰণ n কি হ'ব অপচন 3 এটো MCQ ত আহে হৈ গ'ল আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট তাৰে পিছত আমাৰ নেক্সট তুমি 36 নম্বৰ পেজ উলাই ল'ব 36 নম্বৰ পেজৰ যেটো উদাহৰণ 8 আছে 36 নম্বৰ পেজ উদাহৰণ 8 এটো অলপ ইম্পৰ্টেন্ট আছে আৰু লগতে 1.1 1.2 এক্সাৰসাইজ 1.2 একৰ গিটা দুইৰ গিটা চাবা 2 সিম্পল একদম তাৰপিছত 3 ৰ গিটা চাবা আৰু 4 টো বহুত বেছি দৰকাৰ এটো ইম্পৰ্টেন্ট 4 এটো আহি থাকে মানে কোৱেশ্চন আৰু 4 টো ইম্পৰ্টেন্ট আৰু 6 টো তোমালোকে এটা আভাস দিবা পাৰা 6 টো ইমান নাহে কিন্তু আহিও যাব পাৰে হঠাতে যদি প্যাটাৰ্ন চেঞ্জ হৈ যায় এই 6 টো CBSE প্যাটাৰ্নত বহুত আহে ঠিক আছে আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ অনুশীলনী হৈ গ'ল 1.2 আমি সেই গবলি ধৰি ললো মানে এইখিনি কোৱেশ্চন চালে 1.2 টো হৈ যাব এনেকুৱা নহয় যে এইখিনি কোৱেশ্চন আহিব কিন্তু এইখিনি কোৱেশ্চনৰ কনসেপ্টৰ ভিতৰতে কোৱেশ্চনখিনি আহিব ঠিক আছে আমাৰ 1.2 টো আমাৰ ক্লিয়াৰ হ'ব বুলি আমি ধৰি ললো
নেক্সট আমাৰ আছে 1.3 আগত যিখিনি আছে আমি সেইখিনি অলপ আলোচনা কৰিম 1.3 টোৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে মানে মেট্ৰিকতে আহে বাৰু মেট্ৰিকৰ 6 মাহিলীটো আহে ইউনিট টেষ্টতো আহে লগতে বছৰিকাতো আহে কি আহে ৰুটটো অপৰিমাণ আৰু ৰুট 3 অপৰিমাণ এইটা প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰা বহুত বেছি সহজ আৰু লগতে ডাইৰেক্ট মানে 3 মাৰ্ক পাই যায় 3 নিদিলেও 2 দিবই আৰু মেট্ৰিকত আহে প্ৰত্যেকবাৰে হয়তো এই দুটা নাহিলে অনুশীলনী যিকেইটা আছে অনুশীলনী টোটেল মিলি আৰু 5টা আছে এই 5টা আৰু দুটা টোটেল মিলি হৈ গ'ল 7টা এই 7টা চালে তুমি 3 মাৰ্ক পাই যাবা একদম সিম্পল 7টা চাবা 3 মাৰ্ক পাই যাবা মানে আহে অৰত হলেও আহিব আৰু যদি নাহে সেইটো তোমালোকৰ লাগ বেয়া বুলি ধৰিব পাৰি নেক্সট আমাৰ 1.3 হ'ল তাৰপিছত আমাৰ মোৰ লগত বৰ্তমান কুৱেশ্চন বেংক এখন আছে কুৱেশ্চন বেংকৰ কেইটামান কুৱেশ্চন আছে মই আলোচনা কৰি দিওঁ বাৰু HSLC 2015 আহিছিল HSLC 2015 অহা কুৱেশ্চন এইটো আৰু ইম্পৰ্টেণ্ট কুৱেশ্চন মই যেতিয়া এক্সাম পাতিছিলোঁ আমাৰ কোচিং ক্লাছতো তেতিয়া মই এইটো কুৱেশ্চন দিছিলোঁ কি আছিল যে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক আচ্ছা এই শব্দটো দেখাৰ লগে লগে মানুহ মানে ষ্টুডেন্টৰ মাথা অলপমান ঘূৰাই যায় এই কি বস্তু নিৰৱধি পৌনঃপুনিক মানে কি কিবা এটা নাম্বাৰ মানে ৰিপিট হৈ থকা বাৰ বাৰ ৰিপিট হৈ থকা ৰেন্ডমলি শেষে নহয় আৰু নাম্বাৰটো নিৰৱধি সেই ৰিপিটটো ষ্টপ কৰি দিয়ে মানে মই সহজ ভাষাত ক'ব গ'লে এইটো মানে আমাৰ এনেকুৱা এটা নাম্বাৰ যাক নেকি আমি এনসাৰটো ওলোৱাৰ লগে লগে সি শেষ হৈ যাব মানে ৰিপিট হৈ নাথাকে ঠিক আছে আমি b পাই c 1/7 আৰু d নম্বৰ আনসাৰ আছে 13/125 মানে এটা পাই মানে তুমি জানোৱে শেষে নহয় কত মানে ইমান স্মার্ট কম্পিউটার ইউজ করে মানে পাইৰ সঠিক ভ্যালু লব পাৰ না কোটি ভ্যালু লৈ ই নন স্টপ ৰিপিট হৈ থাকে আৰু 3 টো ৰিপিট হৈ থাকে ই এটা অপৰিমেয় সংখ্যা আৰু লগতে 1/7 টো কৰি চাব পাৰা তুমি ৰিপিট হৈ থাকিব কিন্তু 13/125 টো ৰিপিটটো ষ্টপ হৈ যাব ই ৰখি যাব বাস এটো আমাৰ ইম্পৰ্টেন্ট এমসিকিউ হয়তো এটো নিদিব পাৰে এনেকুৱা টাইপতে দিব পাৰে আৰু লগতে সুধিব পাৰে যে √7 টো পৰিমেয় হয় না অপৰিমেয় হয় না অখণ্ড সংখ্যা হয় না বাস্তৱ সংখ্যা আমি জানো অপৰিমেয় সংখ্যা এনেকুৱা টাইপৰ এমসিকিউ আহি থাকে আৰু লগতে কুৱেশ্চন বেংকত মই দিয়া এমসিকিউ এটাও আছে যেনে যে ইউক্লিড বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a, b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিলে a = bq + r হয় লগতে r ৰ কন্ডিশনটো কি হয় এটা r ৰ কন্ডিশনটো কি জানো 0 এটো কন্ডিশন আৰু ইম্পৰ্টেন্ট মানে মই যিখিনি দিলো বৰ্তমান হলে সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট তুমি ধৰিবা পাৰা আৰু ইয়াতে আমাৰ প্ৰথম লেসনটো আমাৰ সমাপ্ত মানে বাস্তৱ সংখ্যাটো আমাৰ এতিয়ালৈ শেষ হৈ গ'ল ঠিক আছে অলপ চাই লোৱা কি হল ভিডিওটো পজ কৰি লোৱা লাগে অলপ ভাবি লোৱা আচ্ছা ঠিক আছে এইখিনি আমাৰ ইম্পৰ্টেন্ট এইখিনি আমি বৰ্তমান প্ৰেক্টিস কৰিম আৰু যদি মানে মোৰ ডেসক্ৰিপচনত নাম্বাৰটো দিয়া থাকিব যদি কোনোবাৰ কিবা প্ৰবলেম হয় তোমালোকে মোক জনাবা পাৰা আৰু লগতে আমাৰ প্ৰথম লেসনটো শেষ হৈ গ'ল ইয়াতে আৰু লগতে যিবিলাক লেসনৰ প্ৰত্যেকটা লেসনৰ যিটা সাৰাংশ আছে কি বুলি ক'লো মই সাৰাংশ এই লাষ্ট মানে লেসনটো শেষ হোৱাৰ একদম অন্তিম পৃষ্ঠাত থাকে সাৰাংশ বুলি থাকে এই সাৰাংশকেইটা তোমালোকে একবাৰ চকু ফুৰাই চাবা কিয়নো এই সাৰাংশকেইটাৰ পৰা এমসিকিউ হোৱাৰ বহুত বেছি সম্ভাৱনা থাকে কি আহিব পাৰে এমসিকিউ আহিব আচ্ছা বাৰবাৰ এমসিকিউৰ নামটো কিয় কৈছো কাৰণ এমসিকিউ 45 আছে যদি এই 45 ৰ আমি 40 প্লাস পাও এইফালে 90 পাওয়ার কাৰণে আমাৰ বেছি মাৰ্ক নালাগে এই 45 ৰ মাৰ্ক 40 প্লাস মাৰ্ক লাগিবই কিন্তু মই যেতিয়া মেট্ৰিক দিছিলো তেতিয়া আমাৰ এমসিকিউৰ ইমান নাছিল আমাৰ মাত্ৰ 10টা আছিল সেই 10টা এমসিকিউৰ মোৰ 9টা শুদ্ধ হৈছিল এটা ভুল হৈছিল কিয় ভুল হৈছিল মই দ্বিঘাত সমীকৰণৰ লেসনটো তোমালোকক ভালকৈ ক'ম যে মোৰ ক'ত ভুল হৈছিল আৰু মই টোটেল কিমান মাৰ্ক পাইছিলো সেইটো মই লাষ্টত জনাম যে ম্যাথছত ইমান মাৰ্ক পাইছিলো বা মোৰ এডভান্সৰ আছিল আৰু লগতে বহুপদ এতিয়া আমি আৰম্ভ কৰিম বহুপদ লেসনটো আৰু কুৱেশ্চন বেংক অলপ ফলো কৰিব পাৰা তোমালোকে নকৰিলেও কথা নাই এইখিনি যিখিনি কুৱেশ্চন আছে এইখিনি ভিতৰতে আহিব মানে যিবিলাকে পাস কৰিম বুলি ভাবি আছে সেইবিলাকে আৰামছে পাস কৰি যাব পাৰিব এইখিনি কুৱেশ্চন চাই এতিয়া আহি বহুপদৰ এটা এমসিকিউ মই আলোচনা কৰিম 2.1 অনুসৰণটো আছে বহুত
সহজ পায় কুৱেশ্যনটো বহুত ষ্টুডেণ্টে সহজ পায় y ইজ ইকুৱেল টু p অফ x দিয়া আছে আৰু সুধিছে কি ইয়াৰ মূল কেইটা হ'ব ইয়াৰ মূল কেইটা হ'ব এটা কথা y ইজ ইকুৱেল টু p অফ x মানে কি যে x এক্সিছত x এক্সিছ কোনডাল এইডাল x এক্সিছ এডাল x এক্সিছত লেখ ডালে মানে যিটো গ্ৰাফ আছে সেই গ্ৰাফডালে কেইটা বিন্দুত কাটিছে ইয়াতে কেইটা বিন্দু আছে এটা দুটা তিনিটা মানে ইয়াৰ মূল থাকিব তিনিটা ইয়াতে কেইটা বিন্দুত কাটিছে x বিন্দুত এটা ক'ব পাৰে যে এইটোতো কাটিছে নাই এইটো কি হ'ল কাটিছে এইটো y এক্সিছত কাটিছে ইয়াতে p অফ x মানে x এক্সিছৰ কথা সুধিছে x ত আছে এটা হ'ল তাৰপিছত ইয়াতে এটা আৰু দুটা মানে দুটা মূল এতিয়া মই কুৱেশ্যনটো উল্টা কৰি দিলোঁ কেনেকুৱা যে x ইজ ইকুৱেল টু p অফ y কৰি দিলোঁ তেতিয়া ইয়াৰ এনচাৰটো কি হ'ব তেতিয়া ইয়াৰ এনচাৰটো হ'ব 1 কাৰণ আমি তেতিয়া y এক্সিছটো চাব লাগিব আৰু নেক্সট একেলগে ইয়াতে কিমান হ'ব 1 আৰু ইয়াতে কিমান হ'ব 0 মানে মূল নাই এইটো গ্ৰাফৰ কোনো ধৰণৰ মূলে নাই y ইজ ইকুৱেল টু x ইজ ইকুৱেল টু p অফ y কাৰণে তোমালোকে এইটো কনফিউজ নহবা y ইজ ইকুৱেল টু p অফ x মানে কি আৰু x ইজ ইকুৱেল টু p অফ y মানে y ইজ ইকুৱেল টু p অফ x মানে কি আমি x এক্সিছত চাব লাগিব গ্ৰাফডাল কিমান টাকা দিছে আৰু x ইজ ইকুৱেল টু p অফ y মানে কি আমি y এক্সিছত চাব লাগিব বাস ইজি নেক্সট আহিল এইটো কুৱেশ্যন MCQত নাহে বাৰু ইমান তথাপিও আহিও যাব পাৰে ইমান বহুত ইজি দিব ইচ্ছা কৰিলা তেতিয়া দি দিলা কেনেকৈ যে এটা দ্বিঘাত সমীকৰণৰ ax² + bx + c এটা দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে আলফা আৰু বিটা থাকে দুটা শূন্য থাকে সুধিলাক যে শূন্য দুটাৰ সম্পৰ্ক আমাক মোক ক'ব লাগে যে দিয়া আছে এটা দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদ ax² + bx + c তাৰ শূন্য দুটা ক্ৰমে আলফা, বিটা শূন্য দুটাৰ যোগফল বা সমষ্টি কি হ'ব শূন্য দুটাৰ যোগফল কি হ'ব -b/a শূন্য দুটাৰ পূৰণফল কি হ'ব c/a সাপোজ ax² + bx + c নিদিলাকে ইয়াতে দিলা 5x² + 2x + 5 মানে 6 দিলা তেতিয়া ইয়াৰে আলফা আৰু বিটাৰ প্লাস কোনটো কিমান হ'ব এটো -b/a হয় আমি জানো মানে b ৰ ভ্যালু কিমান আছে ইয়াত b ৰ ভ্যালু আছে 2 মানে -2 টো ফৰ্মুলাৰে মাইনাস আৰু b জায়গাত ইয়াত কি হৈ যাব 2 হৈ যাব আৰু এই জায়গাত কিমান হৈ যাব 5 এটোৱে MCQ থাকিব आंसर MCQ হৈ যাব আৰু লগতে এটো দৰকাৰীও আৰু তুমি ইয়াৰে উদাহৰণ চাব পাৰা উদাহৰণ 4 টো চাব পাৰা পেজ নম্বৰ 57 ত আছে পেজ নম্বৰ 57 ৰ উদাহৰণ 4 এইটো তোমালোকে চাব পাৰা আৰু নেক্সট আহিল এটা MCQ আহে এইটো মই MCQ ৰ কাৰণে কোৱা নাই তথাপি মই কৈছো আহিও যাব পাৰে বহুত সহজ হলে যে টান MCQ ৰ কাৰণে আমি আও যেটো MCQ আহিয়ে থাকে বাৰবাৰ MCQ টো কেনেকুৱা ধৰণৰ এটা ত্ৰিঘাত বহুপদৰ শূন্য তিনিটা থাকে আলফা বিটা আৰু গামা এবাৰ সুধিব যে এটা ত্ৰিঘাত বহুপদৰ ক্ৰম শূন্য কেইটা ক্ৰমে আলফা বিটা গামা শূন্য কেইটা যোগফল কিমান আলফা + বিটা + গামা = -b/a আৰু দিব পাৰে শূন্য কেইটাৰ সমষ্টি কিমান গামা = -d/a most important MCQ আহিব পাৰে এনেকুৱা কুৱেশ্যন নেক্সট এক্সাৰসাইজ 2.2 টো তোমালোকে গোটেই চাবা যিমান কুৱেশ্যন আছে মানে তিনিটা কনসেপ্টৰ আধাৰতে কুৱেশ্যনটো আছে যে তোমাক প্ৰথমতে ক'ব কি শূন্য কেইটা উলিয়া তাৰপিছত শূন্য কেইটা সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা সম্পৰ্কটো নিদিব পাৰে কিন্তু শূন্য কেইটা উলিয়াটো দিবই 101% সিটো তথাপিও মই এটা শূন্য উলিয়া তোমালোকক একদম শৰ্ট ট্ৰিক শিকাই দিওঁ মানে যদি মনত পৰা নাই অলপ মনত কৰি শূন্য কেনেকৈ উলিয়াম x² - 2x - 3 আমাৰ প্ৰথম কি আছিল ৰুলটো যে এই লাষ্টত মানে আমি ইয়াক কি লিখো x² + bx + c লিখো এই c টো আৰু a টো আমি মাল্টিপ্লাই কৰিব লাগিব ইয়াত c ৰ ভ্যালু কিমান আছে 8 a ৰ ভ্যালু কিমান আছে কোনা মানে 1 আছে মানে 8 হ'ব এই 8 টোক মই এনেকুৱাকৈ ভাঙিব লাগিব মানে ডিভাইড কৰি যাতে এটা যোগফল বা বিয়োগফল মাজত দুইটোৰ সমান কেনেকুৱাকৈ ভাঙিম আমি 2 দি 4 বাৰ গল আৰু 2 দি আৰু 2 বাৰ গল ইয়াক মই 2 * 2 মাল্টিপ্লাই কৰিলে 4 হ'ব না আৰু 4 আৰু -2 কৰিলে ইয়াত 2 পোৱা যাব আৰু লগতে 4 * 2 কৰাৰ লগে লগে 8 হ'ব বুঝবা ট্ৰাই কৰবা কি কৈছো মানে 8 ৰ পৰা মই ভাঙি দিলো গোটে তাৰ যি মৌলিক উৎপাদক আছিল সেই মৌলিক উৎপাদকবিলাক মই এৰেঞ্জ কৰিছো কেনেকৈ 4 - 2 হিচাপে যত নেকি 4 - 2 কৰিলে 2 হয় কিন্তু 4 * 2 কৰিলে 8 হয় ঠিক আছে
x স্কয়ার মাইনাস 2x ক মই কি লিখব পাৰিম মানে 4 - 2x - 8 ইয়াত মই কি লিখব পাৰিম x স্কয়ার মাইনাস 4x মাইনাসে মাইনাসে প্লাস 2x - 8 ইয়াৰ পৰা মই কি কমন লম x কমন লম x - 4 plus 2 x - 4 মানে কি হলো 2x - 4 x plus 2 ইয়াত আমি কি হ'ব হয় x - 4 = 0 x = 4 আৰু কি হ'ব পাৰে এটা আৰু এটা হ'ব পাৰে x plus 2 = 0 x = -2 শূন্য কিটা কি হল আমাৰ x = 4 x = -2 মানে আলফা = 4 বুলি ভাববা পাৰা বিটা = -2 এটা আলফা বিটা কৰি থাকা আলফা প্লাস বিটা কৰিলে -b/a এর সমান কৰিলে প্ৰুফ কৰি থাকবা তুমি বাকি আৰু যদি তোমাক শূন্য কিটা দিয়া থাকে তেতিয়া যদি আমি তাৰ ভ্যালু লব লাগে মানে দিগাত বহুপদটো কেনেকুৱা ধৰণৰ হ'ব এইটো আৰু বেছি কেনেকুৱা ইজি ও ফৰ্মুলাটো তোমাক অলপ মনত কৰাই দিও কেনেকুৱা টাইপৰ ফৰ্মুলা আছে যে x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা এটো ফর্মুলা জানিলে হল যদি এটা আমাক প্ৰথম কোৱেশ্চনটো দি আছে এক্সাৰসাইজ 2.2 ৰ 2 নম্বৰৰ একৰ কোৱেশ্চনটো কিতাপখন লগতে ৰাখা নহলে গতে প্ৰবলেম খেলি মেলি লাগি যাব ক'ত ঠিকা আছে আৰু পেজ নম্বৰ চলিছে 59 টুৰ 1 হল লগে টুৰ 1 টো আমাৰ কি আছে ইয়াত 1/4 -1 মানে ইয়াত আলফা কিমান হ'ব আলফা হ'ব 1/4 বিটা কিমান হ'ব -1 মানে আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা হ'ব তোমাৰ 1/4 -1 48 1 - 4 মানে কিমান হ'ব তো -3/4 আৰু আলফা ইনটু বিটা কিমান হ'ল 1/4 -1 = হ'ল -1/4 therefore ইয়াতে যদি আমি ফৰ্মুলাত বহাই দাও আলফা প্লাস বিটাৰ জায়গাত আলফা প্লাস বিটা জায়গাত যদি আমি এটো বহাই দাও কিমান হ'ব -3/4 টু ব্ৰেকেট আই গল নেক্সট আলফা ইনটু বিটা যদি আমি এটো বহাই দাও কিমান হ'ব এটো -1/4 নেক্সট আমি ইয়াক কি লিখব x স্কয়ার প্লাস 3/4x - 1/4 এটা ইয়াতে এটা কোৱেশ্চন আইব পাৰে যেটো দেখো ফ্ৰ্যাকশনত থাকে এই ফ্ৰ্যাকশনটো মই কি কৰিম মানে এটো দেখো ভগ্নাংশ থাকে এটা ইয়াত তলতো 4 আছে ইয়াত তলতো 4 আছে যদি মই গোটেই সমীকৰণটো 4 দিয়ে মাল্টিপ্লাই কৰি দাও তেতিয়া এই 4 কেইটা কাটা যাব না মানে কি হ'ব 4x স্কয়ার প্লাস 3x - 1 4 এৰে গোটেইটোকে মাল্টিপ্লাই কৰি দিছো তেতিয়া মানে আমি কোনো কেতিয়া হয় ভগ্নাংশ ৰাখিব নালাগে ইয়াক আমি সিম্পলিফাই কৰিব লাগিব বাস ইজি হৈ গল এনেকুৱা টাইপত কৰিব লাগিব নেক্সট গেছ আমাৰ 2.2 টো হৈ গল এবাৰ আহিল আমাৰ পেজ নম্বৰ 60 উলাই লব পেজ নম্বৰ 60 উদাহৰণ 6 উদাহৰণ 6 ইম্পৰ্টেন্ট উদাহৰণ 6 আৰু উদাহৰণ 7 মানে ইম্পৰ্টেন্ট মানে কিমান ইম্পৰ্টেন্ট নহয় কিন্তু এইগিটা জানিলে তোমালোকে বেসিক্সটো জানিবা যে কেনেকৈ ডিভাইড কৰিব লাগে এইবিলাক আৰু মই এতিয়া শিকা নাথাকো নহলে বহুত লম্বা হৈ যাব কাৰণ 8টা লেসন আছে তথাপিও তোমালোকে প্ৰিফাৰ কৰা আৰু কোড পাৰা মানে শিকাটো মানে এতিয়া একদমই টাইম না তথাপিও তোমালোকৰ যদি শিকিব ইচ্ছা আছে শিকিব পাৰা মই আৰু ষ্টাৰ্ট কৰিম চাগে কোতে শিকাৰ কাৰণে ট্ৰাই কৰিম আৰু লগতে এবাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন উদাহৰণ 9 ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট আৰু লগতে এক্সাৰসাইজ 2.3 পেজ নম্বৰ 63 তোমার কোয়েশ্চন কেটা মান আছে যেনেকৈ 3 নম্বৰ কোয়েশ্চনটো 6 ৰ 1 2 3 গতে কিটা আৰু লগতে 7 ৰ 1 এইটা ইম্পৰ্টেন্ট কি হল উদাহৰণ 9 টো আৰু 2.3 ইম্পৰ্টেন্ট 3 6 আৰু 7 ৰ 1 এইটা ইম্পৰ্টেন্ট আৰু লগতে ঠিক আছে এটো নহলে আমাৰ শেষ হ'ল এটা আহিল দুটা সংযুক্ত রৈখিক সমীকরণ আমার দুটা লেসন ইতিমধ্যে শেষ হ'ল তোমালোকে ভালকৈ মানে এইখিনি প্র্যাকটিস কৰা কোৱেশ্চনখিনি যেনেকৈ নহক কি প্র্যাকটিস কৰা যেনেকৈ প্র্যাকটিস কৰিব পাৰা তেনেকৈ প্র্যাকটিস কৰা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এখিনি মানে ৰিপিট হৈ থাকে বাৰবাৰ আৰু লগতে দুটা সংযুক্ত রৈখিক সমীকৰণ তোমালোকক লেখা কিবা দিব পাৰে লেখা কৰাটো মানে কি সাপোজ যদি দুটা
ইকুৱেশ্যন থাকে ইকুৱেশ্যনৰ মাজত আমি লিখিব লাগিব যেনে x - 2y থাকিল ইজ ইকুৱেল টু 0 আছে ইয়াত আমি বক্স বনাই ল'ব লাগিব ইয়াত আমি x ইজ ইকুৱেল টু 2y লিখিব পাৰোঁ বক্স বনাই ল'লে আমি যদি ইয়াত x আৰু y ভ্যালু পাওঁ x আৰু y ভ্যালু আমি 1 পালে x ভ্যালু 2 পাওঁ y ভ্যালু 2 পালে x ভ্যালু 4 পাওঁ ইয়াত আমি মাল্টিপ্লাই কৰি চাব পাৰোঁ x ইজ ইকুৱেল টু y ভ্যালু 1 ল'লে x ইজ ইকুৱেল টু 2 হৈ গ'ল আৰু যদি আমি y ইজ ইকুৱেল টু 2 লওঁ তেতিয়া x ইজ ইকুৱেল টু 4 হৈ গ'ল এনেকৈ আমি বহাম নেক্সট একেদৰে সেম একেদৰে ইয়াত 1 গ'লে x ত 2 গ'লে y ত 1 যাব ইয়াত এটা পইণ্ট হ'ব y ত 2 গ'লে x ত 4 যাব এনেকুৱা এটা লাইন আহিব বাস এনেকুৱা আমি গ্ৰাফত নেক্সট আমি এনেকুৱাকৈ এটা লাইন পাম ইয়াত দুটা বিন্দুত ছেট কৰিব এইটো 0.2,2 হ'ব এইটো আমাৰ একচুৱেল ভ্যালু হ'ব য'ত নেকি আমি x, y বুলি লিখিব পাৰোঁ x ৰ ভ্যালু 2 হ'ব y ৰ ভ্যালু 2 হ'ব সেনেকৈ আমি বহুকেইডাল গ্ৰাফ আঁকি আমি তাৰ ভ্যালু ল'ব লাগিব ঠিক আছে এইটো গ্ৰাফৰ কুৱেশ্যন নিদি এটা সব দিও দিবা পাৰে কেতিয়াবা পেজ নম্বৰ 74 কেইটামান আছে কুৱেশ্যন ইয়াতে যেনে a1x plus b1y plus c1 a2x plus b2y plus c2 এইটোত কি আছে যে এক নম্বৰ কন্ডিশন আছে যে a1 by a2 not is equal to b1 by b2 যদি হয় তেতিয়া হলে কি হয় ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে और नेक्स्ट एकेदरे ইয়াতে দিয়া আছে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 এইটো হলে পৰস্পৰ মিলি যায় আৰু এটা আছে তোমাৰ 3 নম্বৰ a1 a2 is equal to b1 b2 not is equal to c1 by c2 not is equal to থাকাৰ লগে লগে এটো সমান্তৰাল হৈ যায় মানে এটো কোনো ধৰণৰ ইয়াত ভ্যালু নলয় সমান্তৰাল হৈ যায় আৰু এটো যে পৰস্পৰ কটাকটি কৰে পৰস্পৰ কটাকটি কৰিলে এটো সঠিক সমাধান থাকে সঠিক সমাধান আৰু যদি এটো মিলি যায় তেতিয়াহলে অসীম সংখ্যক সমাধান থাকে আৰু যদি সমান্তৰাল হয় কোনো ধৰণৰ সমাধান নাথাকে সমাধান নাই MCQ মানে ইম্পৰ্টেন্ট MCQ মানে ইম্পৰ্টেন্ট তোমাৰ দিয়া আছে 74 পেজ নম্বৰত তলৰ ফালে দিয়া আছে লিষ্টখনত তলৰ ফালে লিষ্টখনতো তোমালোকক এক্সাম্পল হিচাপেও দিয়া আছে গোটেইখিনি একো প্ৰবলেম নাই এটা আহিল 3.2 এক্সাৰসাইজ 3.2 exercise 3.2 exercise 3.2 দুইৰ কেইটা চাব পাৰা তুমি দুইৰ 1 2 বা 2 চাই লব পাৰা নেক্সট 3 2 2 আৰু 5 টো চাব পাৰা আৰু একৰো একটো চাব পাৰা 1 ইম্পৰ্টেন্ট বুলি যেটো কম মানে হেতু সাংঘাতিক গ্ৰুপৰ ইম্পৰ্টেন্ট এইটা চাব দিছো কাৰণ এইটা আহিও যাব পাৰে ইমান ৰিস্ক লব নোৱাৰে তো ইম্পৰ্টেন্ট এইটা ইম্পৰ্টেন্ট বুলি কম আৰু ইয়াতে 5 টো বহুত বেছি ইম্পৰ্টেন্ট 5 টো ইম্পৰ্টেন্ট আমাৰ যেটা আমি মেট্ৰিক দিছিলো 2022 এতিয়া আহিছে মানে আজি পৰা 3 বছৰ আগত আহিছে আৰু 7 টো ইম্পৰ্টেন্ট হয় এটো নহলে নি হ'ল এবাৰ আহিল আমাৰ প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি আৰু বহুত ষ্টুডেন্টে সুধি থাকে যে আমি দুটা পদ্ধতি তিনিটা পদ্ধতি শিকিলো প্ৰতিস্থাপন অপনয়ন আৰু বজ্ৰগুণ এটা আমি পৰীক্ষাত লিখিম কিটো পদ্ধতি মানে কোনটো পদ্ধতি আমি লিখাটো মানে বেছি ভাল এ তোমাৰ যেটো সহজ তানে মানে এক্সামত ধৰি নিদিয়ে যে প্ৰতিস্থাপন পদ্ধতি কৰা অপনয়ন পদ্ধতি কৰা বজ্ৰগুণন কৰা তোমাৰ যেটো ভাল লাগে সেইটো পদ্ধতি কৰা এইটো তোমাৰ নিজৰ ইচ্ছা ঠিক আছে মানে চাই ললো কিমান মান মিনিট হ'ল ঠিক আছে মই মুছি দিও
প্ৰতিস্থাপন পদ্ধতি আমি 3.3 একর গোটেইকেইটা প্ৰেক্টিছ কৰিবা কাৰণ কি ৰিক্স কোনটো দি দিয়ে একদম ইজি কিন্তু প্ৰতিস্থাপন পদ্ধতি মানে কি x plus y is equal to 2 x minus y is equal to 3 ইয়াক আমি 1 নম্বৰ বুলি ভাবিম ইয়াক আমি 2 নম্বৰ বুলি ভাবিম 1 ক আমি ইমপ্লাইজ কৰি x is equal to 2 minus y মানে x ৰ ভ্যালু আমি পাই গেলো x ৰ ভ্যালু আমি 2 নম্বৰ ইয়াক আমি 3 নম্বৰ বুলি ভাবিম 2 নম্বৰ আমি ইমপ্লাইজ লিখি x ৰ জায়গাত আমি কি লিখিম 2 minus y is equal to 3 মানে আমি 2 minus 2y is equal to 3 2 implies लिखें मी की लिखें minus 2y is equal to 3 minus 2 minus 2y is equal to 1 therefore y is equal to minus 1 by 2 बस हमें यानी को लिखें y वैल्यू लगेगा y वैल्यू तो हम ये थोड़ी दिया लोगों का ना x वैल्यू वाला जब बस इजी ईमान तान ना और इस सॉल्व करते यार एकोर हमारे गोते की तो साबा जीवन আছে और লগতে দুইটি ইম্পর্টেন্ট দুইটি সভা দুইটি ইম্পর্টেন্ট আই থাকে লগতে 3 1 2 4 5 3 1 2 4 5 পাঁচটো ইম্পর্টেন্ট কোড এটা সব হলো পেজ নম্বর 82 হলো তাৰে পিছত আহিল এইটো নহলে নি অলিভাৰ অপনেন্ট পদ্ধতিত যোৱাৰ আগতে এটা ধুনীয়া কুৱেশ্যন আছে বঢ়িয়া ইম্পৰ্টেণ্ট কুৱেশ্যন 85 নম্বৰ পেজত বাৰবাৰ মই মানে অফলাইন কোচিং ক্লাছত মই বাৰবাৰ কৈছোঁ যে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আৰু মই শিকাইছোঁ উদাহৰণ 13 উদাহৰণ 13 বহুত বেছি ইম্পৰ্টেণ্ট হৈ গ'ল এইটো ইম্পৰ্টেণ্ট আছে তো হৈ গ'ল আৰু লগতে এইবাৰ আহি 3.4 ৰ গোটেইটা কুৱেশ্যন কৰিবা কিন্তু নিজৰ ইচ্ছা অপনেন্ট কৰা প্ৰতিস্থাপন কৰা তোমাৰ নিজৰ ইচ্ছা 3.1 ৰ গোটেইটা তোমাৰ নিজৰ ইচ্ছা বাকি দুইৰ একটো দুইৰ এক তাৰে পিছত আহিল দুইৰ এক আৰু 3 এটা ইম্পৰ্টেণ্ট এইটো অলপ লেসনটো লং কিন্তু ইমান টান নহয় ইজি গোটেই তাৰপিছত এক্সাৰসাইজ 3.5 এক্সাৰসাইজ 3.5 এক্সাৰসাইজ 3.5 ওৱানৰ কেইটা চাব নকওঁ ওৱানৰ কেইটা যেহেতু তুমি অলৰেডি প্ৰতিস্থাপনত আৰু অপনেন্টত ওৱানৰ গোটেইটা কৰি লৈছা এপ্ৰক্স 10টা মেথ হ'ব 10ৰ পৰা 15টা মেথ এই 10-15টা কৰিলে হৈ গ'ল বাস ইমান আর ইয়ারে একর গেটা কৰি কৰাৰ দৰকাৰ নাই কাৰণ পৰীক্ষাত তুমি নিজৰ ইচ্ছা মতে কৰিবা না কি বজ্ৰ গুণনত কৰিবা অপনেন্ট বা প্ৰতিস্থাপন ইয়াৰে তুমি এটা কাম কৰিবা দুইৰ যি পাঁচটা আছে তাৰ পৰা এটা কোৱেশ্চন পাবাই পৰীক্ষাত ইম্পৰ্টেন্ট কোনটো পাবা মই সেইটো সঠিককৈ ক'ব নোৱাৰো কিন্তু পাবা এনেকুৱা টাইপৰ কোৱেশ্চন আহিয়ে থাকে বাৰবাৰ আৰু লগতে ইয়াৰ 4 আহিল 4ৰ 2টো আৰু 5টো বহুত দৰকাৰ important আৰু এবাৰ আহিল তোমাৰ উদাহৰণ পেজ নম্বৰ 95 ৰ উদাহৰণ 18 টো চাবা উদাহৰণ 18 পেজ নহয় সৰি অনুশীলনী 3.6 3.6 ৰ 1 ৰ 4 তাৰে পিছত 6 আৰু 7 তিনিটা চাবা তিনিটা চালে মানে বাকি গোটেইটা ক্লিয়াৰ হৈ যাব যেহেতু উদাহৰণ 18 টো চাবা এই তিনিটা চাবা ইয়াৰ পৰা কোৱেশ্চন আহে ডাইৰেক্ট 3 মাৰ্কত মানে এনেকুৱা নহয় যে ইমান কোৱেশ্চন আহিব না ইমান কোৱেশ্চন নাই কিন্তু অৰত আহে যেনেকৈ এইটো কোৱেশ্চনৰ অৰত তোমাক 3.2 ৰ কোৱেশ্চন এটা সোমাই দিব তাত তুমি সেভ হবা আৰু যদি এইটো কোৱেশ্চন কৰি গৈছা আচ্ছা ঠিক আছে তিনি মাৰ্ক পাই গ'লো ইজি হ'ল আৰু মেথছ যিমান পাৰা স্কিপ কৰিবা তেতিয়া বহুত বেছি সহজ হয় এতিয়া আহিল আমাৰ 3 নম্বৰ লেসনটো অফিচিয়েলি শেষ হৈ গ'ল ইয়াৰ পিছতো যদি কিবা বাকি ৰৈ যায় মই ডেসক্ৰিপচনত আৰু ভিডিঅ লিংক দি দিম যাতে মিছ হৈ নাযায় মই আৰু মানে চাম যদি ভাবা যায় যে এইটো কোৱেশ্চনৰ ইম্পৰ্টেন্ট আছিল দিয়া নহয় পিছত মই আৰু এটা নেক্সট ভিডিঅ বনাই তাত দি দিম আৰু কিয়নো এতিয়া প্ৰথম আমি 8টা লেসনে কৰিম ন তাৰপিছত আমি বেলেগ লেসনতে দিবই লাগিব
এই দ্বিঘাত সমীকৰণৰ আমাৰ মই যে কৈছিলোঁ যে মোৰ MCQ এটা ভুল হৈছিল কি ভুল হৈছিল মাত্ৰাৰ কথা সুধিছিল x + 2 হোল স্কয়াৰ ইজ ইকুৱেল টু x কিউব প্লাস 4x স্কয়ার প্লাস x সরি ইয়াতে x কিউব আছিল এনেকুৱা টাইপৰ আছে x স্কয়ার প্লাস 4x ইয়াতে x ৰ মাত্ৰা ওলাব আছিল কৈছে কি x ৰ মাত্ৰা কিমান আছে মই ডাইৰেক্ট ভাবছো ম্যাক্সিমাম নম্বৰ 2 আছে মাত্ৰা 2 হ'ব তো নাই 2 নহয় কিয় নহয় কাৰণ এইটো ফৰ্মুলা ভাঙা যাব x স্কয়ার প্লাস 2 ইনটু x ইনটু 2 প্লাস 2 স্কয়ার ইজ ইকুৱেল টু x স্কয়ার প্লাস 4x x স্কয়ার আৰু x স্কয়ার কটা গ'ল না এলক কিমান আহিল 4x minus 4x plus 4 is equal to 0 4x কটা গ'ল মানে 0 তো নাছিল সব ইয়াতে অলপ খেলি মেলি হ'ল কোৱেশ্চনটো দিয়া 4x নাছিল এটো 6x মান আছে 6x নয়তো -6x ঠিক কিমান হ'ল 4x minus 6x is equal to -4 মানে এটো কিমান হ'ল -2x is equal to -4 x ৰ ভ্যালু লব না কেন এসটো মাত্ৰা লব লাগে x ৰ ওপৰত কি মাত্ৰা আছে 1 আই মানে মাত্ৰা কিমান হ'ব লাগে 1 মই কিমান দিছো 2 এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক সিলি মিস্টেক হোৱাৰ কাৰণে মোৰ এই এক মাৰ্কটো গুছি গৈছে লগো কৈ দিলো আৰু 4.1 ৰ পেজ নম্বৰ 107 4.1 ৰ 2 নম্বৰৰ 2 ইম্পৰ্টেন্ট চাবা আৰু নেক্সট 4.2 1 ৰ গোটে কেইটা চাবা আৰু লগতে 3 4টো ইম্পৰ্টেন্ট 5টো ইম্পৰ্টেন্ট 4.2 ৰেটো আৰু এবাৰ 4.3 টাও 4.3 আহাৰ আগত পেজ নম্বৰ 115 ৰ উদাহৰণ 8 উদাহৰণ 8 আৰু এটা আমাক ফৰ্মুলাটো MCQ টো আমাক খুদি দিব পাৰে কেনে যে ax² + bx + c = 0 তাৰ দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব x = কি হ'ব -b ± √b² - 4ac/2 আমাৰটো ফৰ্মুলা এটা আমাৰ মূল হ'ব MCQ থাকিব এই প্লাস মাইনাস এটা মাইনাসত উল্টা বলে দিব এটা মাইনাসটো চেঞ্জ কৰি দিব মানে অলপমান ইয়াতে সাপোজ a2 নিদিয়ে এনেকুৱাকৈ MCQ দিব পাৰে আমি এইটো ফৰ্মুলাটো জানিলে আমি গমে পাই যাম গলেখিনি নেক্সট আহিল তোমাৰ উদাহৰণ 11 টো চাবা 11 উদাহৰণ 11 4.3 1 ৰ গোটে কেইটা বৰ্গ সম্পূৰণ পদ্ধতি উলাব লাগে কিন্তু 3 কেইটা বেছি ইম্পৰ্টেন্ট 3 কেইটা বহুত বেছি ইম্পৰ্টেন্ট 1 ৰ কেইটা চাই দিব কিন্তু 3 কেইটা কোন কেইটা ইম্পৰ্টেন্ট 2 টো ইম্পৰ্টেন্ট 6 টো ইম্পৰ্টেন্ট আৰু 4 টো ইম্পৰ্টেন্ট 4 6 2 3 আৰু লগতে ইয়াত 4 টো ইম্পৰ্টেন্ট ডাইৰেক্ট 4 নম্বৰটো ইম্পৰ্টেন্ট আৰু 4 7 টো ইম্পৰ্টেন্ট আৰু 7 8 9 টো ইম্পৰ্টেন্ট 9 টো বহুত বেছি ইম্পৰ্টেন্ট এইটা চাবা ডাইৰেক্ট এইটা আৰু 11 টো চাই লবা 11 টো আইছিল আমাৰ ঘৰত আহিছিল মানে 11 টো এনে চাই লবা PYQ হিচাপত আৰু ইয়াতে MCQ টাইপ লগা কোৱেশ্চন 123 নম্বৰ পেজত আছে মই কৈছো কোনখিনি MCQ টাইপ লগা অলপ যে বোল্ড কৰি লিখা আছে কি লিখা আছে আমি এটা ইয়াতে বিবেচিকা নামৰ এটা বস্তু পাওঁ কি পাওঁ ax² + bx + c = 0 এটা আমি d নামৰ এটা বস্তু পাওঁ d টো আমি কি বুলি কওঁ b² - 4ac
আৰু ইয়াতে কণ্ডিশ্যন আছে যদি এইটো 0ত চাই ডাঙৰ তেতিয়াহ'লে ইয়াৰ কি থাকিব দুটা স্পষ্ট বাস্তৱ মূল থাকে আৰু 0ত যদি সমান হয় তেতিয়াহ'লে বাস্তৱ মূল থাকে বাস্তৱ মূলকেইটা সমান আৰু 0ত চাই যদি এইটো সৰু হয় তেতিয়াহ'লে ইয়াৰ কোনো বাস্তৱ মূল নাই এইটো আমাৰ ক'ত লিখা আছে পেজ নম্বৰ 123 তাত ধুনীয়াকৈ লিখি দিয়া আছে বৰ্ডখন তোমালোকে চাই ল'বা এইটো MCQৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল নেক্সট আহিল নেক্সট 4.4 এক্সাৰসাইজৰ 4.4 এক্সাৰসাইজৰ দুয়োকেইটা ইম্পৰ্টেণ্ট আৰু পাঁচটো ইম্পৰ্টেণ্ট দুয়োকেইটা গোটেই দুইটো গোটেই আৰু পাঁচটো ইম্পৰ্টেণ্ট পাঁচ হৈ গ'ল 4 নম্বৰ লেচনটো হৈ গ'ল আৰু 5টো মোষ্ট মানে বহুত বেছি ইজি বহুতে টান পায় কিন্তু মই বহুত বেছি ইজি পাওঁ 5টো আৰু 8টো 5 নম্বৰ লেচন Five point one পেজ নম্বৰ 134 তুমি তিনিটো চাবা আৰু চাৰিটো মানে MCQ আহি যাব পাৰে তলতটো দি গান সমান্তৰ বগতীত আছে না নাই সুধি দিব পাৰিবা তলৰ সমান্তৰ বগতীটোৰ A কিমান হ'ব D কিমান হ'ব চৰ্ত সাপেক্ষ মিলি আছে না দিব পাৰিবা তিনিটো চাবা সেইকেইটা আৰু সেইখিনি ইমান চাব লগা নাই ইয়াৰ ফৰ্মুলা চাব পাৰা MCQ কাৰণে A আৰু ফৰ্মুলা কি A + n - 1 * d এইটো ফৰ্মুলা চাব পাৰা আৰু S ৰ ফৰ্মুলাটো কি আছিল n/2 2a + n - 1 * d আৰু ইয়াক আমি আৰু এটা ফৰ্মুলা লিখিব পাৰোঁ যদি আমাক an টো দিয়ে কি লিখিব পাৰোঁ Sn = n/2 whole a + an বাছ এনেকৈ লিখিব পাৰোঁ যদি আমাক an টো দিয়া থাকে n তম পদটো যদি দিয়া থাকে বাছ এইখিনি ফৰ্মুলা MCQ ধৰি দিব পাৰে যে যোগফলৰ এইটো হ'ল যোগফলৰ ফৰ্মুলা এইটো যোগফলৰ ফৰ্মুলা যোগফল আৰু এইটো হ'ল ডাইৰেক্ট পদৰ ফৰ্মুলা n তম পদ 1 2 3 4 n এই n তম পদটোৰ ভ্যালু কিমান a + n - 1 * d d টো কিমান ডিফাৰেন্স ইয়াৰ মধ্যে ডিফাৰেন্স কিমান 1 a টো কিমান a টো হ'ল প্ৰথম পদ 1 বাস সব 1 1 হৈ গ'ল 1 + n - 1 to 1 মানে কিমান হ'ল to n - 1 n তম পদটো n - 1 n টা পদ এটা n টো কি হ'ব সেইটো আমি চাব লাগিব এতিয়া ইয়াতে উদাহৰণ 4 পেজ নম্বৰ 137 উদাহৰণ 4 উদাহৰণ 5 হল তাৰে পিছত আহিল উদাহৰণ 4 উদাহৰণ 5 আৰু ইয়াত আহিল উদাহৰণ 8 টো ইম্পৰ্টেণ্ট উদাহৰণ 8 ইম্পৰ্টেণ্ট উদাহৰণ 8 টো ইম্পৰ্টেণ্ট এইখিনি হৈ গ'ল 5.2 পৰা ম্যাক্সিমাম কোৱেশ্চন আহে ইম্পৰ্টেণ্ট এক্সাৰসাইজ আৰু 5.3 টো তাৰ পৰাই কোৱেশ্চন আহে বেছিভাগ ইয়াৰে তোমালোকে চাব পাৰা আৰু 12টা কোৱেশ্চন ৰৈ গ'ল উদাহৰণ 7 টো চাব উদাহৰণ 7 টো ইয়াৰ মাজত হৈ গ'ল উদাহৰণ 7 টো আহি থাকে উদাহৰণ 7 হৈ গ'ল এইখিনি হৈ গ'ল এবাৰ আমি 5.2 ইম্পৰ্টেণ্ট হেনে আলোচনা কৰিম 5.2 ইম্পৰ্টেণ্ট হেনে আলোচনা কৰিম কেনেকুৱা আছে 5.2 প্ৰথম 6 চাবা মই দি যাম চিনটো দি ল'বা আগলৈ 6 7 8 তাৰপিছত আহিল তোমাৰ এইটো 12 টো ইম্পৰ্টেণ্ট 12 ইম্পৰ্টেণ্ট CBSE কুৱেশ্যনত আহিছিল এইটো প্ৰি টেষ্ট 12 নম্বৰ আৰু 12 13 আৰু 16 কেনেকৈ নহয় যে এইকেইটা কুৱেশ্যন আহিব এইকেইটা কুৱেশ্যন জনাৰ লগে লগে বাকীকেইটা কুৱেশ্যন আৰামছে কৰিব পাৰিব কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু এইবাৰ আহিল আমাৰ SN ৰ ফৰ্মুলা যোগফল লোৱাৰ কাৰণে উদাহৰণ 12 13 চাবা পেজ নম্বৰ 146 12 13 উদাহৰণ গিলা চালে কনসেপ্টটো ক্লিয়াৰ হৈ যাব আৰু সমান্তৰ প্ৰকৃতিত MCQ কেনেকুৱা ধৰণৰ আহে আমাক এটা আৰি দি দিছে an = 3 + 4n ইয়াতে ক'ব যে পাঁচতম পদটো কি
5ম পদটো কি হ'ব বুলি কোৱাৰ লগে আমি কি জানো a5 হোৱাৰ লগে লগে n ৰ মানে 5 হৈ যাব 3 প্লাছ 20 মানে কিমান হ'ব 23 এনসাৰটো মানে 5ম পদটো কিমান হ'ব 23 হ'ব আমাৰ MCQ তেনেকুৱা কোৱেশ্চন আহিব পাৰে এলা সৰু সৰু বস্তুবিলাক নোট কৰি ল'বা মানে লিখি ল'বা ভিডিঅ'টো পজ কৰি এতিয়া আহিল 5.3 3 নম্বৰৰ এটা কোৱেশ্চন পাবা 1 টো নাপায় এটা কোৱেশ্চন পাবা 2 মাৰ্কৰ আৰু লগতে ইয়াৰে 7টো 5টো 7টো আৰু ইয়াৰে চাব আমি 11টো 13টো 14 এইটো মানে অলপ ডাঙৰ আছে না মানে আৰু লগতে চাব লগা ইমান নটো চাবা এইখিনি চালে এতিয়া আমাৰ 5 নম্বৰ লেসনটো শেষ হ'ল বাকী আৰু কেইটা লেসন আছে 3টা লেসন মানে ৰৈ গ'ল 3টা লেসনৰ মই এটা কথা কৈ দিওঁ 1 পৰা যি 8 লৈ লেসন আছিল ত্ৰিভুজটোৰ মই এতিয়া বেছি আকৌ নিদিওঁ ত্ৰিভুজটোৰ এতিয়া এটা বস্তু চাব পাৰো 6.1 টো গতে চাবা 6.1 টো যিটা খালি ঠাই আছে সেইটা চাবা অনলি খালি ঠাই আছে আৰু সত্য আছে আৰু লগতে উপপাদ্য 6.1 আৰু 6.2 টো চাবা মোৰ বেছি ইম্পৰ্টেন্ট বাকি যিখিনি কোৱেশ্চন আছে মই নেক্সট ভিডিঅ'ত দিম এতিয়া আমি 6 নম্বৰটো এৰিলো 7 নম্বৰটো চাম এতিয়া মানে 6 নম্বৰটো স্কিপ কৰিলো কিয়নো 6 নম্বৰটো জ্যামিতিৰ হলে পৃষ্ঠকালে আয়তন গোটেই একেলগে সাঙুৰি দিম মই মানে ত্ৰিভুজটো এতিয়া দিয়াৰ লগে লগে ত্ৰিভুজটো পঢ়াৰ লগে লগে খেলি মেলি লাগি যাব যিখিনি অলপমান থিওৰিটিকেল আছে সেইখিনি আমি শিক কৰি লম যিখিনি অলপমান ইজিও আছে আৰু ত্ৰিভুজটো বহুতে টানো পায় ঠিক আছে আমি স্থানাংক জ্যামিতি ললো বাকি 6 ৰ আমি কি দিলো যে 6.1 এক্সাৰসাইজটো গোটেই কৰিবা আৰু উপপাদ্য 6.1 আৰু 6.2 এটা আহিবই 3 মাৰ্কত বা 4 মাৰ্কত চাই থবা এইটা নেক্সট আহিল স্থানাংক জ্যামিতিৰ ফৰ্মুলাটো আমি জানাটো দৰকাৰ যে দুটা বিন্দুৰ মাজৰ ডিসটেন্স ফৰ্মুলা দূৰত্বৰ সূত্ৰটো কি যদি বিন্দু দুটা p বিন্দু সাপোজ x1, y1 আৰু q বিন্দু x2, y2 হয় তেতিয়া হলে তাৰ pq ৰ দূৰত্ব কিমান হ'ব √x2 - x1 whole square plus y2 - y1 whole square এটো MCQ তো আই যাব MCQ বাট ঠিক আছে তো ইয়াৰে তুমি এটা কাম কৰবা উদাহৰণবিলাক কৰি চাবা তেতিয়া এই গোটেই বস্তুটো ক্লিয়াৰ হ'ব হয় টাইম বেছি নাই কিন্তু কৰি চাব পাৰবা কিমান টাইম যাব ইয়াতে খুব বেছি 5 মিনিট সময় 5 মিনিটৰ কাৰণে তোমাৰ 3 মাৰ্ক বাঢ়িলেও বহুখিনি বাঢ়া ঠিক আছে এখিনি হ'ল আৰু বৰ্গৰ শীৰ্ষবিন্দু হয়নে নহয় উদাহৰণ 2টো চিন দিলে ন আৰু লগতে ইয়াত আহিল তোমাৰ উদাহৰণ 2টো আহিল ইয়াৰে তুমি 7.1 ৰ 1 চাব পাৰা ডিসটেন্স ফৰ্মুলাটো ইউজ কৰি লল বেলেগ একো প্ৰবলেম নাই তাৰে পিছত 3টো 7টো 8টো ইম্পৰ্টেন্ট তাৰপিছত 9 10টো ইম্পৰ্টেন্ট ইয়াৰ পৰা 3 মাৰ্ক মান আহিব পাৰে বাস এখানে মুছি দিও চিন দিলো না পেজ নম্বৰটো কিমান আছিল 200 পেজ নম্বৰ 200 এখানে চিন দিলো নেক্সট কি আহিল আমাৰ বিভাজনৰ সূত্ৰটো কি আছিল m2x1 আছিল না m2x2 সৰি দে m1x2 m2x1 divided by m1 plus m2 যেনেকৈ ধৰি ইয়াতে প্লাস না কমা m1 y1 y2 plus m2 y1 m1 plus m2 বিভাজনৰ মানে কি বাস সিম্পল আৰু ইয়াতে তোমাক
3,2 দিব 4,5 দিব দুটা বিন্দু ইয়াক বিভাজন 3:2 মানে m ৰ ভ্যালু হ'ব 3 n ৰ ভ্যালু হ'ব 2 x1 ৰ ভ্যালু হ'ব 3 x y1 ৰ ভ্যালু হ'ব 2 x ৰ ভ্যালু হ'ব 4 x y ৰ ভ্যালু বাস বদিলে হ'ল ইয়াতে ফৰ্মুলা ওলাই যাব ফৰ্মুলা না মানে ম্যাথছ টো ওলাই যাব গতে ইয়াতে তুমি উদাহৰণ সরি সাবারা পেজ নম্বর কিমান 203 উদাহরণ সাবারা 6 উদাহরণ 6 এর পিছত আহিলিবার উদাহরণ 10 ইম্পর্টেন্ট বাস তাৰপিছত 7.2 2 নম্বৰ 2 আৰু 6 number 2 और 10 number 2 7.2 2 number 6 number 10 number 10 to बहुत बेस्ट इंपॉर्टेंट তাৰপিছত উদাহৰণ 12 পেজ নম্বৰ 208 উদাহৰণ 12 याते तुम्ही 7.3 1 और केटा 2 केटा और 4 टू इंपॉर्टेंट बस हो गल खातो हो गल वेराइल त्रिभुज अच्छा ट्रिगोनोमेट्री तो मला थोड़ा इजी কৰি দিম অলপ হয়তো শিকাটো বহুত টান হৈছিল বহুটা ষ্টুডেন্টৰ কাৰণে মই একদম মানে শর্ট ট্রিক দুটা কৈ দিওঁ বেছি যেহেতু টাইম নাই আমাৰ লগত আৰু এইটো লাষ্ট লেসন মই যেটো মানে ইম্পৰ্টেন্ট কম আৰু এইটোৰ পিছত মই লগে তোমালোকক অহাকালি নেক্সট ভিডিঅ'ত বাকিখিনি দেখুৱাম মানে যিকিটা আঠটা এই আঠটা প্ৰথম প্ৰেক্টিছ কৰি লোৱা যিমান কোৱেশ্চন দিলোঁ কি আছে ট্ৰিগোনোমেট্ৰি কেনেকুৱা ধৰণৰ যেনে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি ট্ৰিগোনোমেট্ৰি দেখা পাওঁ ট্ৰিগোনোমেট্ৰিত আমি বাহুৰ অনুপাতবিলাকক যেনেকৈ এইডালক আমি লম্ব বুলি কওঁ এইবাৰক আমি ভূমি বুলি কওঁ এইবাৰক আমি কৰ্ণ বুলি কওঁ লম্ব ভূমি কৰ্ণ এই লম্ব ভূমি কৰ্ণৰ যিটো লম্ব বা আমি কেনেকৈ অনুপাত ল'ব পাৰোঁ প্ৰথম লম্ব বাই ভূমি ভূমি বাই কৰ্ণ কৰ্ণ বাই লম্ব লম্ব বাই কৰ্ণ লম্ব বাই ভূমি আৰু কৰ্ণ বাই ভূমি মানে ম্যাক্সিমাম আমি 6 বাৰ কৰিব পাৰোঁ 6 বাৰ কেনেকৈ কৰিব প্ৰথম আমি তাক প্ৰথম যিটো কওঁ সাপোজ আমি এংগল সি ৰ কাৰণে ললো sin c লিখব পাৰোঁ তাৰপিছত cos c tan c और इहतर उल्टा এটা থাকে cos sin এর উল্টা cos x cos এর উল্টা sec c আর tan এর উল্টা cot c কি আছে হ্যাঁ এটা ইয়াতে কি এই যে sin c মানে কি আসলে এই c মানে কি ইয়াত আমাৰ কি হ'ব লম্ব বা কৰ্ণ হ'ব না ভূমি বা কৰ্ণ হ'ব না কি হ'ব বহুত কনফিউজ লাগে মুখস্থ কৰি বহুত কনফিউজ লাগে এটা নরমাল বস্তু মই কম শালকক ফুকতে লঘু আচ্ছা এটো কি বস্তু সা মানে কি সাইন ল মানে কি লম্ব ক মানে কর্ণ মানে লম্ব বাই কর্ণ বাহ কি ইজি হৈ গল নেক্সট কি আছে ক মানে cos ভূ মানে ভূমি ক মানে কর্ণ ভূমি বাই কর্ণ অলপ প্র্যাকটিস করলে আই যাব এটা ভূমি বাই কর্ণ নেক্সট কি আছে তে মানে tan ল মানে লম্ব ভূ মানে ভূমি লম্ব বাই ভূমি আৰু নেক্সট যেটো sin টু cos এর উল্টা এটো কি হ'ব কর্ণ বাই ভূমি নেক্সট যেটো cos টু sec এর উল্টা তেতিয়ালি sec টু কি হ'ব কর্ণ বাই ভূমি সেম একাদৰ cot টু কি হ'ব ভূমি বাই লম্ব বাস আমি এইটো জনাৰ লগে গোটেইখিনি গমে পাই গেল কি জানবাৰো শালকক ফুকতে লব আৰু ইয়াৰ ইউজটো আৰু এইবাৰ আৰু এটা টান আহিল যে লিষ্টখন মুখস্থ কৰিব লাগে কি ভ্যালু থাকে যে sin 30 1/2 sin 45 1/√2 এই লিষ্টখন কেনেকৈ মুখস্থ হ'ব ইমান ডাঙৰ লিষ্ট এই লিষ্টখন মুখস্থ কৰা একদম ইজি টেকনিকটো হ'ল তোমাৰ 0 1 2 3 4 ধৰি লবা ধৰি লোৱাৰ পিছত ইয়াক গোটেই লাষ্টৰ নম্বৰ কি আছে 4 এই 4 এদি গোটেইটাকে ডিভাইড কৰি দিয়া 4 এদি ডিভাইড আৰু লগতে ইয়াক ৰুট ওভাৰ কৰি দিয়া ৰুট ওভাৰ কৰোঁতে এইটো 0 হ'ব এইটো হ'ব 1/2 এইটো হ'ব 1/√2
1/√2 এইটো হ'ব √3/2 আৰু এইটো হ'ব 1 ইয়াক আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী পালো না হাও এইটো দেখোন সাইনৰ ভ্যালু সাইন সাপোজ a এংগল বুলি ভাবিলো এইটো সাইনৰ ভ্যালু কসৰ ভ্যালু কেনেকুৱা হ'ব ইয়াৰ উল্টাকে লিখি দিলে হ'ল 3/2 1/√2 1/2 0 tan ভ্যালু কি হ'ব এটা ফৰ্মুলা সদায় মনত ৰাখবা tan a = sin a by cos a sin a by cos a হলি 0 ৰ লগত যদি আমি 1 ডিভাইড কৰি দিও 0 হৈ যাব এটো যাব 1/√3 এটো হ'ব 1 এটো হ'ব √3 আৰু 1 ক যদি আমি 0 দি ডিভাইড কৰো তেতিয়া আমি এটা সংজ্ঞাবদ্ধ নহয় বুলি কওঁ not defined বাকি যদি আমি নেক্সট কিবা ওলাব যাও সাপোজ আমাক cosec 30 ডিগ্ৰী লাগে cosec 30 ডিগ্ৰী লাগাৰ লগে লগে আমি ইয়াতে sin 30 ডিগ্ৰী মানে কি 1/2 cosec 30 মানে কি sin 30 উল্টাটো 1/2 হলে হেতু কি হ'ব 2 হ'ব cosec 32 বাস এখানে আমি ইজিলি গমে পাই যাম যেহেতু এটা আনটো উল্টা যাক নেকি আমি নিচতে ৰেচিপ্ৰকেল বুলি কওঁ sin টো মানে cos ৰ ৰেচিপ্ৰকেল সেমাকে ধৰে cos টো sec ৰ ৰেচিপ্ৰকেল বুলি কয় নেকি ইমানো ইংলিছ নাজানো সেইটো বুলিয়ে কয় যায় আৰু এটা ইম্পৰ্টেন্ট ভিডিও মই মানে কনসেপ্টখিনি চিন দি ললো এইখিনি কনসেপ্ট আছিল এইটো জানি লও আৰু যিকিটা ফৰ্মুলা আছে কিটা মুখস্থ কৰিব বা সেইকিটাৰ পৰা এমসিকিউ আৰু কোৱেশ্চনটো আহিব সেইকিটাৰ পৰা যিকিটা কোৱেশ্চন আছে ইয়াতে আছে উদাহৰণ 1 218 নম্বৰ পেজ উদাহৰণ 1 তাৰপিছত উদাহৰণ 2 টো ইম্পৰ্টেন্ট উদাহৰণ 2 ইম্পৰ্টেন্ট একটো ইম্পৰ্টেন্ট কিন্তু দুইটো অলপ বেছি ইম্পৰ্টেন্ট নেক্সট আই উদাহৰণ 3 মানে ইয়াৰ গোটেইকিটা উদাহৰণ ইম্পৰ্টেন্ট উদাহৰণ 3 আৰু আই 8.1 8.1 or key important 8.1 or করবা উদাহরণ 5 টো ইম্পর্টেন্ট মানে দুইটি ইম্পর্টেন্ট আর 5 টো ইম্পর্টেন্ট এই দুটা ইম্পর্টেন্ট বাকি এটা চাই লবা কেন অনুশীলনটা আমার দরকার হবে অনুশীলন কেনেকৈ দরকার হবে অনুশীলন 4 টো ইম্পর্টেন্ট 4 5 4 5 নেক্সট এবারে তোমার 6 টো একে সেম একে ধরে উদাহরণ দুটির লগত মিল আছে 6 টো और नेक्स्ट 8 টো ইম্পর্টেন্ট 10 টো ইম্পর্টেন্ট 11 গিটা চাবা কারণ 11 গিটা শুদ্ধ কথা কৈছে আৰু এমসিকিউ টাইপ হ'ব এইগিটা আৰু এইবাৰ আই তোমাৰ লিষ্টখন আইল যিখন লিষ্ট মই তে শিকালো 4 দি ডিভাইড কৰি মানে লিষ্টখন আমি বনাব পাৰিম ইজিলি ইয়াত আইল 8.2 সিঙ্গল লৈ থকা হতে আমি অলপ স্পিডত কাম কৰিব আছে ন 8.2 8.2 এক নম্বৰৰ 8.2 এক নম্বৰৰ 4 5 6 আইয়ে থাকে বাৰবাৰ আৰু দুইৰ এটা এমসিকিউ দেখিবলৈ পাবা দুইৰ এটা এমসিকিউ কোৱেশ্চনত দেখিবলৈ পাবা মুখস্থ কৰি যাব লাগে উত্তৰটো এইটো বাস চিন দিয়ে তাৰপিছত নেক্সট 5ৰ এক বা সৰি 3 1,2 এটা আইব ইম্পৰ্টেন্ট আৰু নেক্সট 4 গিটা চাই যাবা মানে এইটো গোটেইটো চাবা লগা গোটেইখিনি ইম্পৰ্টেন্ট এইটো নহয় ইয়াৰ পৰা 3 বা 2 মাৰ্ক আহিব আৰামছে কিয় এনেকে দিও মানে ইমান ইজি লেসন যিহেতু আৰু 8.3 এটা কাহতে ইলুম আছিল 8.3 তোমালোকে 1/6 টো চাবা নেক্সট 9 টো চাবা আৰু 8 টো চাবা বাস আৰু দুইৰ এক দুই দুটা চাবা দুই দিব ইজি বহুত 3 টো চাবা নালাগে 4 টো চাবা 4 6 7 টো এক মাহৰ কাৰণে ইম্পৰ্টেন্ট 7 টো আৰু 8ৰ গোটেইটা 8 টো বহুত বেছি ইম্পৰ্টেন্ট 8 বাৰ কোৱেশ্চন আহিয়ে থাকে হৈ গ'ল তো এই দুটো গোটেইটাই ইম্পৰ্টেন্ট এটাও মানে এনেকুৱা নহয় যে ইম্পৰ্টেন্ট নহয় বহুত বেছি ইম্পৰ্টেন্ট এটা কোৱেশ্চন কম এতিয়া মই পেজ নম্বৰ 234 234 পেজ নম্বৰৰ উদাহৰণ 15 মোস্ট ইম্পৰ্টেন্ট আৰু 8.4
8.4 4 এটা পাবা MCQ আৰু 3 দুটা চাবা ইম্পৰ্টেণ্ট আৰু 5 2টো 4টো ইম্পৰ্টেণ্ট 2টো 4টো 5টো ইম্পৰ্টেণ্ট 7টো ইম্পৰ্টেণ্ট আৰু 10টো ইম্পৰ্টেণ্ট আৰু 6 তুমি 2টো আৰু 5টো ইম্পৰ্টেণ্ট বাস হৈ গ'ল 8লৈ হৈ গ'ল কিন্তু 6টোৰ মোৰ দিয়া নহ'ল দুটা নে তিনিটা কুৱেশ্যন দিছোঁ 6 নম্বৰ লেচনটো বাকী এইকেইটা পুৰা ক্লিয়াৰ কৰি দিয়া মানে কমেণ্টত জনাবা যে ঠিকে আছে পেপাৰখন দি অহাৰ পিছত তোমালোকে চাবা যে আচ্ছা এইকেইটা কুৱেশ্যন আহিছিল পাৰফেক্ট নাহিবও পাৰে সেইকেইটা কিন্তু কনচেপ্টটো ছেমেই থাকিব চ' আজিৰ কাৰণে ইমানে বাই বাই আৰু পিছত লগ পাম মানে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু দিয়া মানে সিমান এক্সপিৰিয়েঞ্চ নাই না অনলাইন শিকোৱা বাই